এইটো চাওক কি সুন্দৰ হৈছে গৰম হৈ আছে ঠাণ্ডা হ'লে আৰু ধুনীয়া হ'ব নমস্কাৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু বিহুৰ লগতে এটা নতুন বুলি নহয় পুৰণাই এটা স্পেচিয়েল মচমচীয়া নিমকি কেনেদৰে বনাই আপোনালোকক দেখাম চাই ল'ব আৰু ঘৰতো বনাব পাৰি আহক আমি এতিয়া কেনেকৈ নিমকি বনাই তাকে চাওঁ এইখিনি মই ল'লোঁ ময়দা 1 কেজি মান আছে ইয়াৰ লগত এতিয়া মই দিম এইখিনি ঘিউখিনি আপোনালোকে গৰু ঘিউ ল'ব পাৰে মই ডালডা ঘিউ লৈছোঁ গৰম কৰি এনেকৈ গলাই ল'ব লৈ ইয়াত দিব আৰু লগত অকণমান কলা জিৰা দিলে ভাল ইয়াৰ কলা জিৰা এটা হিচাপত দিব আৰু ইমানটোমান দিব এইটো কলা জিৰা নিমকিটো খাবলৈ মচমচীয়া হ'বলৈ কাৰণে অকণমান বেকিং পাউডাৰ দিছোঁ অলপমান ইমান অকণমান এতিয়া এই ঘিউখিনিৰ লগত ধুনীয়াকৈ মাখি ল'ব লাগিব আৰু এইটো যিমানে মাখিব শুকানে নিমকিটো খাবলৈ ইমানেই ভাল হ'ব শুকানে খুব মাখিব লাগিব অলপমান জোখমতে নিমখো দিলোঁ ইয়াত এতিয়া অলপমান কুহুমীয়া গৰম পানী দিব একদম কমকৈ দি মাখিব লাগে আৰু এইটো আমি যেনেকৈ ৰুটি সানো ঠিক তেনেকৈ সানিব লাগিব কিন্তু ৰুটি যিমানটো আন্দাজত ৰাখে আটাটো তাতকৈ এইটো অলপ টান হ'ব লাগিব মাখোতে এনেকৈ যিমান মাখিব সিমানে নিমকিটো মুচমুচীয়া হ'ব আৰু খাই সোৱাদ পাব এই চব মাখি হৈ গ'ল এতিয়া ইয়াক মই 25 মিনিট বা আধা ঘণ্টা সময় গাপ দি থ'ম তেতিয়া কি হয় ধুনীয়াকৈ ফুলি যাব নিমকিটো আৰু খাবলৈ বৰ সোৱাদ হ'ব এইটো মই গাপি থৈছোঁ আধা ঘণ্টা হৈ গ'ল এইটো চব কিমান ধুনীয়া হ'ল ইয়াৰে মই এটা লাডু লৈছোঁ এইটো লাডু এটা জোখত ল'ব এনেকৈ তেতিয়া বেলিবলৈ সুবিধা হয় এইখনতে মই এতিয়া ধুনীয়াকৈ বেলিম আটা লাডু বনোৱাৰ দৰে এনেকৈ ধুনীয়াকৈ গোলকৈ বনাই ল'ব ভাল হ'ব তেতিয়া বনাবলৈ এইটো ইয়াতে অকণমান শ্লাইড ইমানকণমান শুকান দি ল'ব নহ'লে কি হয় বেলনাখনত লাগি ধৰে পাছত এৰুৱাবলৈ অলপ প্ৰব্লেম হয় এইটো বেলি হৈ গ'ল ৰুটিটোতকৈ অলপ ডাঠকৈ থ'ব এই চব দেখিছে নহয় এইটো হিচাপতে ৰাখিব তেতিয়া নিমকিটো খাই খুব ভাল লাগিব নিজৰ হিচাপত ধুনীয়াকৈ কাটিব সৰু কৰিবলৈ হ'লে সৰুকৈ চিটি কৰিব লাগিব আৰু ডাঙৰকৈ বনাম বুলি ক'লে ডাঙৰকৈ কাটিলেই হৈ যাব ইমান ধুনীয়াকৈ কাট খাইছে এতিয়া আপোনালোকৰ নিজৰ হিচাপ মতে এটা জোখতে ল'ব এনেকৈ এতিয়া মই সৰুকৈ বনাম সেইকাৰণে সৰুকৈ কাটিছোঁ আৰু ডাঙৰকৈ যদি বনাম বুলি ভাবে তেতিয়াহ'লে এনেকৈ ডাঙৰ চাইজত কাটিলেই হ'ব এতিয়া মই সৰুকৈ বনাইছোঁ এইখিনি আমাৰ কটা হৈ গৈছে এই চব ইমান ধুনীয়া চাইজত এনেকুৱা চাইজকৈ কাটি ল'ব এইখিনি গোটেইখিনি ধুনীয়াকৈ কটা হৈ গ'ল এইবিলাক চব কি সুন্দৰ চাইজত কাট খাইছে এইটো ৰিফাইন দি দিছোঁ ৰিফাইন তেলটো মিডিয়াম গৰমত ৰাখিব আৰু গেছৰ জুইটো একদম লো ফ্লেমত ৰাখিব
তেতিয়া কি হয় ধুনীয়াকৈ নিমকিটো সিজিব। এয়া মই কাটি অনা নিমকিখিনি এটা এটাকৈও আপোনালোকে উঠাই দিব পাৰে, কিন্তু মোৰ কেৰাহীখন ডাঙৰ কাৰণে একেলগে দি দিছোঁ আৰু। সেইখিনি দি এনেকৈ লৰাই দিব। এই লগে লগে ফুলি আহিছে চব। এইভাগে হেতাটো অলপ প্ৰেছাৰ দি দিব, জইন হৈ থকাবিলাকো এঠাই যাব। এইখিনি চব নিমকি হৈ গ'ল, ইমান সুন্দৰ কালাৰ। এতিয়া মই নমাই দিম। এনেকৈ আপোনালোকে ঘৰতো বনাই খাব। নিজেই বনাই খোৱাৰ আমেজটো বেলেগ, বিশেষ খৰচো নহয়। ঘৰতে বনাব, সুন্দৰকৈ খাব, ৰঙালী বিহুৰ আমেজ ল'ব, আৰু কিবা কম নি আৰু। এনেকৈয়ে বনাব, খুব ধুনীয়া হ'ব খাবলৈ। এতিয়াতো আপুনি পিটিকি চাব বাৰু, গৰম হৈ আছে, ঠাণ্ডা হ'লে পিটিকি চাব মচমচীয়া হৈ যাব। এইটো চাওক কি সুন্দৰ হৈছে। গৰম হৈ আছে, ঠাণ্ডা হ'লে আৰু ধুনীয়া হ'ব।